মৰিগাঁও দৰ্শকসকলক দিব বিচাৰিছোঁ এটি গুৰুত্বপূৰ্ণ খবৰ। মৰিগাঁও দলবাৰীত দুজন গভাইত চোৰক কৰায়ত্ব কৰি আৰক্ষীক গতাই দিয়ে স্থানীয় ৰাইজে। মৰিগাঁও দলবাৰীত দুজন গভাইত চোৰক কৰায়ত্ব কৰি আৰক্ষীক গতাই দিয়ে স্থানীয় ৰাইজে। উল্লেখ্য যে মৰিগাঁৱৰ দলবাৰী যুৱক কল্যাণ সংঘত থকা এটা পানীৰ দমকল চুৰি হৈছিল কেইদিনমান পূৰ্বে। ৰাইজে নিজাববীয়াকৈ অনুসন্ধান কৰি দলবাৰীৰে জোন আৰু আমিন খান নামৰ দুজন গভাইত চোৰক সোধা পোছা কৰাত দমকলটো চুৰ কৰাৰ কথা স্বীকাৰ কৰাৰ লগতে সোণাৰী গাঁৱৰ ডেলিকেচি নামৰ ফাষ্টফুড দোকানখনৰ স্বত্বাধিকাৰী ৰূপ সিং নামৰ ব্যক্তিজনক 500 টকাত বিক্ৰী কৰাৰ কথা ৰাইজৰ আগত স্বীকাৰ কৰে চোৰ দুজনে। হয়, আমি দিব বিচাৰিছোঁ এটি গুৰুত্বপূৰ্ণ খবৰ। মৰিগাঁও দলবাৰীত দুজন গভাইত চোৰক কৰায়ত্ব কৰি আৰক্ষীক গতাই দিয়ে স্থানীয় ৰাইজে। আৰক্ষীয়ে ক্ষিপ্ৰতাৰে তদন্ত আৰম্ভ কৰি সোণাৰী গাঁৱৰ ৰূপ সিঙক আটক কৰাৰ লগতে তেওঁৰ ঘৰৰ পৰা চুৰি দমকলটো উদ্ধাৰ কৰিবলৈ সক্ষম হয়। আনহাতে যুৱক সংঘৰ বিষয়ববীয়াসকলৰ লগতে স্থানীয় ৰাইজে চোৰ দুজন আৰু চুৰি সামগ্ৰী ক্ৰয় কৰা ৰূপ সিঙৰ বিৰুদ্ধে আইনগত ব্যৱস্থাৰে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ আহ্বান জনায়। কি হৈছিল মানে আজি 15-20 দিনমান হ'ল আমাৰ ক্লাবৰ যিটো দমকল ফাণ্ডৰ পৰা পাইছিল। কোন ক্লাবৰ? আমাৰ দলবাৰী যুৱ কল্যাণ সংঘৰ এই দমকলটো মানে দুষ্কৃতিকাৰীয়ে চুৰ কৰিছিল। মানে আজি আমাৰ সন্দেহবশতঃ তেওঁলোকক আমি কৰায়ত্ব কৰি আনিছোঁ ঘৰৰ পৰা আনি মানে দলবাৰী যুৱ কল্যাণ সংঘৰ খেলপথাৰত তেওঁলোকক আমি আবদ্ধ কৰি ৰাখিলোঁ। ৰাইজৰ কি ক'লে সোধপোছত কি ক'লে? সোধপোছত তেওঁলোকে নিহত হয় বুলি কৈছে আৰু স্বীকাৰ কৰিছে। আৰু সোণাৰী গাঁৱৰ দোকানী ৰূপ সিঙক তেওঁলোক 500 টকাত বিক্ৰী কৰাৰ কথা তেওঁলোকে স্বীকাৰ কৰিছে। কাৰ ঠাইত বিক্ৰী কৰিলে? ৰূপ সিং সোণাৰী গাঁও, তেওঁৰ দোকান আছে সোণাৰী গাঁও। কি দোকান দিয়ে? মানে ফাষ্টফুডৰ দোকান দিয়ে তেওঁ। বিক্ৰী কৰিছে? হয়। এতিয়া কি 500 টকাত বিক্ৰী কৰিছে, তেওঁলোকে স্বীকাৰ নিজেই কৰিছে। চোৰকেইজনক কি কৰিলে? চোৰকেইজনক মানে ৰাইজৰ তৎপৰতাত আমি প্ৰশাসনক চমজাই দিয়াৰ ব্যৱস্থা কৰিলোঁ। ইতিমধ্যে তেওঁলোকক প্ৰশাসনে থানালৈ লৈ যায়, লগতে ৰূপ সিঙকো এই পুলিচে উঠাই লৈ যায় দোকানৰ পৰা। আমি মানে চোৰকেইজনক ইতিমধ্যে প্ৰশাসনক গতাই দিয়াৰ ব্যৱস্থা কৰিলোঁ। প্ৰশাসনে তেওঁলোকক উঠাই লৈ যায়। আমি প্ৰশাসনক দাবী জনাইছোঁ এনেকুৱা যাতে আগলৈ নহয়, এনেকুৱা চোৰক যাতে শাস্তিমূলক ব্যৱস্থা প্ৰদান কৰে, লগতে চোৰৰ মাল যিজন ব্যক্তিয়ে কিনিছিল তেওঁকো যাতে কঠোৰ শাস্তিৰ ব্যৱস্থা কৰে, তাৰ বাবে আমি আৰক্ষী প্ৰশাসনক আমি বিনম্ৰভাৱে অনুৰোধ জনাইছোঁ।